সম্পাদক গমুথ ব্ৰহ্ম চেৰজা বজাব তাৰপিছত আমি ডক্টৰ সাজি প্ৰভাকৰণ অনাৰেবল জেনেৰেল সেক্ৰেটাৰী অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন তেখেতে আহিব জেনেৰেল সেক্ৰেটাৰী অনাৰেবল তেখেতক আমি দিছোঁ এৱাৰনেছ অন ৰেকগনাইজ স্পৰ্টছ এণ্ড কম্পিটিশ্যন ইটছ ইম্পৰ্টেঞ্চ এণ্ড ৰোল এণ্ড ফাংচনছ অফ স্পৰ্টছ ফেডাৰেশ্যন এছ'চিয়েশ্যনছ যিটো মেইন টপিক হ'ব আমাৰ সেমিনাৰৰ মেইন টপিকটোৱে সেইটো যে আমাৰ আনৰিকগনাইজ গেমবিলাক আমাৰ ল'ৰা ছোৱালী খেলাৰ পিছত গভৰ্ণমেণ্টৰ পৰা একো নাপায় তো এই ৰুলছবিলাক কোন গেমবিলাক আমাৰ ৰেকগনাইজ হয় এই ৰেকগনাইজ গেমবিলাক কিয় খেলিব লাগে আনৰিকগনাইজ গেমবিলাক কিয় খেলিব নালাগে এই গোটেইখিনি কথাবিলাক আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সন্মানীয় সাধাৰণ সম্পাদক তেখেত ডক্টৰ সাইজি প্ৰভাকৰণ তেখেতে থাকি পেলাই আমাক ব্ৰিফিং দিব তো তেখেতে আহিব মই তেখেতক আগতীয়াকৈ ৱেলকাম জনাইছোঁ আৰু আমি লাঞ্চিং ৰাখিছোঁ তাৰপিছত আমাৰ ৱেবছাইট লাঞ্চ আছিলে 5 তাৰিখত কিন্তু সেইটো ৱেবছাইট লাঞ্চটো আমি হয়তো 4 তাৰিখতে নিব পাৰিব কিন্তু টপিকছ আমি ৰাখিছোঁ তাত বেচিকেলি কেৰিয়াৰ ওপৰত বেছ কৰি পেলাই আমি ৰাখিছোঁ য'ত ষ্টুডেণ্টছবিলাককো আমি মাতা হৈছে আমাৰ কোকৰাঝাৰ টাউনত থকা অৰ্থাৎ চহৰত থকা আশে পাশে যিখিনি কলেজ আছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজেই হওক বা অন্যান্য কলেজেই হওক ইউনিভাৰ্চিটিয়ে হওক ষ্টুডেণ্টছবিলাকক আমি নিমন্ত্ৰণ কৰা হৈছে আৰু ষ্টুডেণ্টছবিলাকো আহিব য'ত তেওঁলোকে স্পৰ্টছৰ বিষয়ে স্পৰ্টছৰ যোগেদি কেনেকৈ কেৰিয়াৰ বনাব পাৰে কেনেকৈ লাইফ বনাব পাৰে এইবিলাক তেওঁলোকে শিকিবলৈ সক্ষম হ'ব আমি এই সেমিনাৰটো পাতাৰ এটা মূল উদ্দেশ্য আছে যে আমাৰ বড়োলেণ্ড অঞ্চলত হয় স্পৰ্টছৰ ক্ষেত্ৰত অৰ্থাৎ ক্ৰীড়া জগতত বহুতখিনি নৱপ্ৰজন্মই আগভাগ লোৱাটো আমি দেখিছোঁ কিন্তু এটা ভুল আমাৰ হৈ আছে সেইটো আমি দেখিছোঁ আৰু আমি বহুত সময়ত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে যে কেনেকুৱা বুলি ক'লে আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে নাজানে যে কিবিলাক গেমছ কি ইভেণ্টছটো অলিম্পিক এছ'চিয়েশ্যনৰ লগত বা স্কুল গেম ফেডাৰেশ্যনৰ লগত ৰেকগনাইজ হয় এইবিলাক গেম তেওঁলোকে নাজানে আৰু নাজানাৰ কাৰণে আনৰেকগনাইজ গেমবিলাকত তেওঁলোকে খেলে বহুত আনৰেকগনাইজ গেমবিলাক আমাৰ বড়োলেণ্ড অঞ্চলত এক্সাৰচাইজ হৈ আছে বা অৰ্গেনাইজেশ্যনবিলাকে অৰ্গেনাইজ কৰি আছে য'ত খেলি পেলাই চৰকাৰৰ পৰা সহায় বা সাহাৰ্য বা তেওঁলোকে ক'ৰবাত মেডেল পালেও তেওঁলোকৰ চাৰ্টিফিকেট ভেলিড নোহোৱা নিচিনা হয় গতিকে এই গেমবিলাক যাতে আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ গাৰ্জেনসকলে বা আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে এছ'চিয়েশ্যন আছে তেওঁলোকে ভালকৈ বুজি পায় আৰু বুজি পাই পেলাই আমি একজেক্টলি বা একচুৱেলি আমি কোন গেমবিলাক আমি ইণ্টাৰেষ্ট দিব লাগে বা কোনবিলাক গেমক আমি খেলিব লাগে এই গেমবিলাক যাতে তেওঁলোকে জানি পেলাই নিজৰ ল'ৰা ছোৱালীক দিয়ে আৰু গেমবিলাক অৰ্গেনাইজ কৰে তাৰ স্পেচিয়েলি সেই নেশ্যনেল লেভেলৰ আমাৰ যি ৱৰ্কশ্বপ দুদিনীয়া সেই দুদিনীয়া কাৰ্যসূচীটো আমি লোৱা হৈছে আৰু আমি আগতীয়াকৈ জনাই পেলাই সুখী হ'ম আমি স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আমি এটা ৱেবছাইট আমি ইতিমধ্যে আমি বনাইছোঁ আৰু সেই ৱেবছাইটটো আমাৰ চিফ মহোদয়ৰ হাতেৰে আমি 5 তাৰিখত আমি লঞ্চ কৰিব বিচাৰিছোঁ কিন্তু সাল সলনি হোৱাৰ এটা আমি ইংগিতটো পাইছোঁ 5 তাৰিখত যদি চিফ ছাৰ যদি সময় দিব নোৱাৰে আমি অহা কালি অৰ্থাৎ 4 তাৰিখতে আমাৰ স্পৰ্টছৰ ডিপাৰ্টমেণ্টৰ যি ৱেবছাইট এই ৱেবছাইটটো আমি অহাকালিয়ে লঞ্চ কৰিবৰ কাৰণে আমি সিদ্ধান্ত বা আমি চিন্তা চৰ্চা কৰা হৈছে আৰু এই ৱেবছাইটত আমাৰ বড়োলেণ্ড অঞ্চলৰ যিমানখিনি স্পৰ্টছ আছে ইভেণ্টছ আছে বা স্পৰ্টছ ডিপাৰ্টমেণ্টৰ দ্বাৰা যিখিনি কাৰ্যসূচী বা বিটিআৰ চৰকাৰৰ দ্বাৰা যিখিনি স্পৰ্টছৰ ক্ষেত্ৰত কাম কৰি আছে সেই কামখিনি আমি ৰাইজক জনাম আৰু আমাৰ স্পৰ্টছত কিখিনি স্ক'পবিলাক ওলায় আমাৰ ৱেবছাইটত গৈ পেলাই ক্লিক কৰিলে আমাৰ ষ্টুডেণ্টছে হওক বা অন্যান্য যিসকল ক্ৰীড়া সংগঠক বা অন্যান্য যিসকল জানিব বিচাৰে আমাৰ স্পৰ্টছৰ বিষয়ে বা আমাৰ বিটিআৰ চৰকাৰৰ স্পৰ্টছে কি কৰি আছে সেই বিষয়ে যদি জানিব বিচাৰে এই ৱেবছাইটত ক্লিক কৰিলে গোটেইখিনি কথা তাতে গম পাব আৰু সেইখিনি এটা কাৰ্যসূচী আমি হাতত লৈছোঁ খুব কষ্টৰে আমি কৰিছোঁ আমাৰ CSD আছে আমাৰ স্পৰ্টছৰ যিখিনি জিলা পৰ্যায়ৰ অৰ্থাৎ DSOবিলাক আছে SDSOবিলাক আছে বা আমাৰ
CST লেভেলৰ বা CST কাৰ্যালয়ৰ যিখিনি আমাৰ কৰ্মচাৰীবিলাক আছে চবেই চিনচিয়াৰলি কাম কৰাৰ কাৰণে এইখিনি কাম আমি কৰিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ।